হেল্ল' বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, সকলোকে দিব ওলাইছোঁ এটা দুখবৰ। দুখবৰটো হৈছে যে বিশিষ্ট অভিনেতা পংকজ পূজাৰী আৰু আমাৰ মাজত নাই। ভ্ৰাম্যমান থিয়েটাৰ লগতে অনুৰাগিনী ধাৰাবাহিকত অভিনয় কৰা পংকজ পূজাৰী আৰু আমাৰ মাজত নাই। চিৰ জীৱনৰ বাবে বিদায় লৈ সকলোকে কন্দুৱাই থৈ গুচি গ'ল অভিনেতা পংকজ পূজাৰী। কিডনীজনিত কাৰণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল অভিনেতা পংকজ পূজাৰী আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা পংকজ পূজাৰী। বন্ধু-বান্ধৱীসকল, বিহুৰ বতৰত দুখ খবৰটো দিবলৈ পাই সঁচাকৈয়ে দুখ লাগিল। আমাৰ চেনেলৰ ফালৰ পৰা প্ৰাৰ্থনা কৰিলোঁ যে তেখেতৰ বিদায় আত্মাই যাতে য'তেই যেনেকৈ আছে চিৰশান্তি লাভ কৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় অসম।